এতিয়া শুনক মই শাসক বিৰোধী দুই পক্ষকে কৈছো আপোনালোকে এতিয়া বেছি আইনৰ কথা নকব কাৰণ জুবিন গাৰ্গ হেৰাই গৈছে জুবিন গাৰ্গ আমাৰ লগত বহুত ক্লোজ আছিলে হেৰাই গৈছে জুবিন দা আপোনালোকে এতিয়া বেছি আইনৰ কথা নকব আপোনালোকে কক এনকাউন্টাৰ লাগে বস কথা ইমান জুবিন গাৰ্গ আসলতে হয় কোন কিয় জুবিন গাৰ্গৰ বাবে কোনোবাই গুলি খাব লাগে কিয় মাথা ফলুৱাই ল'ব লাগে কিয় জাস্টিস ফৰ জুবিন গাৰ্গ বুলি আমি জুবিন গাৰ্গৰ জাস্টিস কিয় বিচাৰিব লাগে আৰু অসমত ইমান অশান্তি পৰিৱেশ কিয় সৃষ্টি কৰিব লাগে নমস্কাৰ বন্ধু বান্ধৱী সকলোকে স্বাগতম জনালো আপোনালোকে হাইকাইজা দেখি আছা বাক্সাত যে এটা ঘটনা ঘটিছিল জুবিনদাৰ ন্যায়ৰ বাবে সেইটো কথাটো লৈ সকলো মানুহে মানে অলপ জুই জ্বলি আছে ন এনেকুৱা এটা খঙত আছে যে আমি ন্যায় নাপাম নেকি যদি বাই চান্স জুনমণি ৰাভাদৰে ন্যায় নাপাম নেকি জুবিনদাৰ এনেকুৱা বহুত মানুহে খঙত মানে কথা পাতি আছে বা নিউজত আমি দেখি আছো এতিয়া আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় আমাৰ মামাক সকলোৱে গালি পাৰি আছে বা কৈ আছে আজি 1 মান্থ হৈ গ'ল কিন্তু আমি এতিয়াও পোৱা নাই জুবিনদাৰ ন্যায় জুবিনদাৰ আত্মাটো কেতিয়াও শান্তি নহ'ব জুবিনদাই যে বিচাৰিছিল সেইটো ন্যায়ও আমি নাপাব আৰু আমাৰ অসমত কি হ'ব নেপালৰ দৰে হাইকাইজাই কৰি থাকিব বা জুই জ্বলি থাকিব কাৰবা গাঁতত পাথৰ পৰিব কাৰবা গাঁতত কিবা পৰিব জুই জ্বলিব বহুত মানুহে খং উঠি আছে আপোনালোকে চাই লওক আমাৰ মাননীয় সন্মানীয় অখিল গগৈ ডাঙৰীয়া কি কথা ক'লে এইটো পিছত দিম বাৰু প্ৰথমতে আপোনালোকে সেই সিষ্টাৰে কি কথা ক'লে এই ভিডিঅ'টো চাই ল'ব আৰু ৰাইট বা ৰং কমেণ্ট আপোনালোকে কমেণ্টত জনাই দিব আৰু জাষ্টিছ ফৰ জুবিন গাৰ্গ এটা কমেণ্ট লিখি দিব দেই আমাৰ সকলোৰ অসমত বা নাম্বাৰ 1 জুবিনদাৰ হ'ব লাগিব জাষ্টিছ ফৰ জুবিন গাৰ্গ হেশটেগ মাৰি দি দিব পোনপ্ৰথমে মোৰ চেনেলত স্বাগতম জনালো সকলোৱে যদি নতুন আহিছে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু শ্বেয়াৰ কৰি দিব আৰু ভিডিঅ'ত এটা কমেণ্ট কৰি দিব এতিয়া বাইদেৱে কি কল বাৰু আমি চাই ল'ম আৰু বহুত মানুহে কৈ আছে যে আমাৰ ডাঙৰ ইউটিউবাৰ বা ডিম্পু বৰুৱা দা সেইবিলাক জুবিনদাৰ কাৰণে কিয় ন্যায় বিচৰা নাই ঘৰৰ ভিতৰত শুই থাকি ঘৰৰ ভিতৰত ভিডিঅ' বনাই থাকি ন্যায় বিচৰা হয় নেকি এনেকুৱা নহয়তো এনেকুৱা এটা বহুত মানুহ এইটো মোৰ কোৱা কথা নহয় এইটো বহুত মানুহে দি আছে আৰু ভাইৰাল এটা ফটো হৈ আছে চেমকানৰ লগত ডিম্পু বৰুৱা দা কিবা ফটো এটা আছিল এইটো ভাইৰাল কৰি দিছে কোনোবাই ভাইৰাল কৰি দিছে তাৰপিছত এনেকুৱা কৈছে আৰু ন ন্যায় বিচাৰি অহা নাই ডিম্পু বৰুৱা দা বা বিকাশ চিত্ৰী দা এনেকুৱা এটা বহুত কথা কোৱা আছে এইটো দিম বাৰু পিছত আপোনালোকে ফাৰ্ষ্টত এইটো চাই ল'ব আগত চাই লোৱা চিষ্টাৰে কি ক'লে বাৰু ভাৰতীয় আইন ব্যৱস্থাটোক হাতত উঠাই ল'ব পাৰিব কোনোবাই আপোনালোকে এতিয়া শুনক মই শাসক বিৰোধী দুই পক্ষকে কৈছো আপোনালোকে এতিয়া বেছি আইনৰ কথা নকব কাৰণ জুবিন গাৰ্গ হেৰাই গৈছে জুবিন গাৰ্গ আমাৰ লগত বহুত ক্লোজ আছিলে হেৰাই গৈছে জুবিন দা আপোনালোকে এতিয়া বেছি আইনৰ কথা নকব আপোনালোকে কক এনকাউন্টাৰ লাগে বস কথা ইমান ত্যাগ কৰিছেতো আমাৰ সংগঠনলৈ এৰেষ্ট হৈছে আমাৰ সংগঠনলৈ মাৰ খাইছে আৰু তাৰপিছত ইয়াত আমি বৰ কথা শুনি থাকিম নেকি কাবা আপুনি ফাৰ্ষ্ট টেক আদালতক লৈ আপুনি সন্তুষ্ট নহয় পক্ষ কথাও নুশুনো শৃংখল চলিয়া মই আপোনাৰ পৰা জানিম ফাৰ্ষ্ট টেক আদালতক লৈ আপুনি সন্তুষ্ট নহয় 26ত আমি ৰাজনীতি আমি 26ত ইলেকশ্যন খেলিব নাই 26ত আমি না মন্ত্ৰী হ'বলৈ আছে না এমএলএ হ'বলৈ আছে ফাৰ্ষ্ট টেক আদালত গঠন কৰাক লৈ আপুনি সন্তুষ্ট নহয় এনকাউন্টাৰ লাগে হয় ৰঞ্জন দৈমাৰী ফাৰ্ষ্ট টেক আদালতৰ জৰিয়তে চিনি নাপাও আমাক এনকাউন্টাৰ লাগে কথা ইমানে শৃংখল চলিহা ৰঞ্জন দৈমাৰী ফাৰ্ষ্ট টেক আদালতৰ জৰিয়তে জেললৈ গৈছিলে একেটা কথাকে সুধি থাকি মোৰ মুখৰ পৰা বেলেগ কথা উলিয়াব নোৱাৰে একেটা কথাকে সুধি থাকি মোৰ মুখৰ পৰা বেলেগ কথা উলিয়াব নোৱাৰে আমাক এনকাউন্টাৰ লাগে বস কথা ইমান মই আৰু এটা প্ৰশ্ন আপোনাৰ পৰা সুধিম শৃংখল চলিহা যে বাক্সাৰ যিটো ঘটনা এই ঘটনাৰ বাবে হয় কালিৰ দিনটোত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইজনমান মুছলমানৰ নাম ক'লে আৰু কেইবাগৰাকীক চিনাক্ত কৰি আছো বুলি ক'লে দুগৰাকী মানক গ্ৰেপ্তাৰ কৰাৰ কথা ক'লে ABMCৰ লোকসকল জড়িত আছে বুলি ক'লে এই গোটেই ঘটনাটোক আপুনি আপোনাৰ দৃষ্টিভংগী বা কিদৰে বিশ্লেষণ কৰিব আপুনি চক মই যেহেতু বাক্সাত নাই
নাছিলো মই এটাই জানো এটা জুবিন গাৰ্গক লৈ শুনক জুবিন গাৰ্গক লৈ হিন্দু মুছলিম নহব প্ৰথম কথা আৰু কথাটো হৈছে দ্বিতীয় কথাটো হৈছে বাক্সাৰ যিটো জাগৰণ সেইটো স্বতঃস্ফূৰ্ত জাগৰণ স্বতঃস্ফূৰ্ত থলগিৰি মানুহৰ জাগৰণ আৰু তাত যদি কোনোবা অশুভ শক্তি সোমাইছে এৰেষ্ট কৰক কিন্তু আমি দেখাত থলগিৰি মানুহৰ আমি টিভিত মোবাইলত যিখিনি দেখিছো থলগিৰি মানুহৰ খুবৰ উদ্গীৰণ এইটো ডিজিপিয়ে তৃতীয় শক্তি তাত জড়িত আছে বুলি কৈছে আপুনি পোনচানে নাকচ জুবিন গাৰ্গ আচলতে হয় কোন কিয় জুবিন গাৰ্গৰ বাবে কোনোবাই গুলি খাব লাগে কিয় মাথা ফলুৱাই ল'ব লাগে কিয় জাষ্টিস ফৰ জুবিন গাৰ্গ বুলি আমি জুবিন গাৰ্গৰ জাষ্টিস কিয় বিচাৰিব লাগে আৰু অসমত ইমান অশান্তি পৰিৱেশ কিয় সৃষ্টি কৰিব লাগে এইবোৰ অসমত যিবোৰ পৰিৱেশ হৈ আছে নহয় এই পৰিৱেশবোৰৰ কাৰণে কিন্তু জুবিনদাৰ আত্মাই কেতিয়াও শান্তি পোৱা নাই কিয়নো জুবিনদাই কেতিয়াও বিচৰা নাই যে মোৰ বাবে কোনোবাই গুলি খাওক মাৰ খাওক কাৰোবাৰ শৰীৰ তেজেৰে ৰাঙলি হওক জুবিনদাই এনেকুৱা এটা পৰিৱেশ কেতিয়াও বিচৰা নাছিল জুবিনদাই এটাই বিচাৰিছিল কোনেও জাতি ভেদ বিচাৰ নকৰি আমি সকলো অসমীয়া বুলি একগোট হৈ সকলোৱে ভাল কাম কৰি আগুৱাই যোৱাটোহে জুবিনদাই বিচাৰিছিলে আৰু বহুত বেছি লাজৰ কথা এনেকুৱা এজন মানুহৰ বাবে আজি জাষ্টিস বিচাৰিব লগা হৈছে অসমৰ ৰাইজে তেওঁ ন্যায়ৰ বাবে গুলি খাব লগা হৈছে আৰু আজি প্ৰায় এমাহেই হ'ল এমাহ পৰ্যন্ত আজিলৈকে অসমৰ ৰাইজে গম নাপালে যে জুবিনদাৰ নাইকিয়া হোৱাৰ আচল ৰহস্য কি সঁচা কথা ক'ব গ'লে এইখিনি সময়ত আমি নিৰ্বাচনী প্ৰচাৰ একেবাৰে নিবিচাৰো আমাক নিৰ্বাচনী প্ৰচাৰ নালাগে আমাক চাউল দাইল মিঠাতেল সেইবিলাক আমাক নালাগে আমাক লাগে মাত্ৰ জুবিনদাৰ ন্যায় সেইদিনা এটা ঘটনা দেখিলো বাক্সাত যেনেধৰণে পুলিচে অত্যাচাৰ কৰিছে গুলি চলাইছে কিন্তু এটা কথা সত্য সেই পুলিচজনে সেইজনৰ নাম চাম ইমান আমি নাজানো কিয়নো ভাইৰেল মানুহ হোৱা হলে হয়তো জানিলোহেঁতেন এজন শিক্ষিত মানুহ সেইজনহে এজন ভদ্ৰ মানুহ সেইজনহে যিজন মানুহে অবুজনক বুজাব পাৰে সেইজন মানুহ ভদ্ৰ বা শিক্ষিত বুলি নকয় যিজন মানুহে উলুটাই তেওঁক অত্যাচাৰ কৰিবলৈ যায় আজি যিহেতু এমাহ পৰ্যন্ত জুবিনদাৰ মৃত্যুৰ বিষয়ে ৰাইজে একো গম পোৱা নাই তাৰ বাবে ৰাইজৰ মনবিলাক কেনেকুৱা হৈ আছে সেইটো বুজি পোৱাটো বহুত দৰকাৰ আছিলে কিন্তু তেখেতে তাত গৈ পেলাই গুলি চলাই কি দেখুৱালে যদি আইনৰ মানুহে ইমানেই দমভালি দেখুৱায় ইমানেই বীৰ বিৰক্ত দেখুৱায় তেনেহলে সেই কিজন মানুহৰ মুখৰ পৰা এতিয়া পৰ্যন্ত কিয় সত্যটো উলিয়াব পৰা নাই আপোনালোকৰ যদি ইমান দম আছে তেনেহলে শ্যামকানুহঁতৰ মুখৰ পৰা আচল ৰহস্য উলিয়াই দেখুৱাওক আমাৰ দৰে সাধাৰণ জনসাধাৰণৰ ওপৰত আপোনালোকে অত্যাচাৰ কৰি মাৰপিট কৰি নিজৰ বিৰক্ত পৰিচয় দিব নালাগে যদিহে আপোনালোকে বীৰ তেতিয়াহলে সেই মানুহকিজনৰ পৰা প্ৰকৃত ৰহস্য উলিয়াওক জুবিনদাৰ লগত হৈছিল কি প্ৰকৃত ৰহস্যটো উলিয়াই দেখুৱাওক তেতিয়া আমি সকলোৱে আপোনালোকক বীৰ বুলি আমি নমস্কাৰ কৰিম সেৱা ধৰিম চৰণ চুম এই সাধাৰণ ৰাইজৰ ওপৰত আপোনালোকে বিৰক্ত দেখাই একো লাভ নাই যাৰ ওপৰত দেখুৱাব লাগে তাৰ ওপৰত দেখুৱাওক আৰু গুলিটো যাৰ বুকুত মাৰিব লাগে তাৰ বুকুত মাৰক জুবিনদাৰ অনুৰাগীৰ ওপৰত এনেকৈ গুলি বৰ্ষণ কৰি উলুটাই অনুৰাগীক অপমান কৰি বীৰ বিৰাংগনা আপোনালোকে পৰিচয় দিব নালাগে অসমৰ ৰাইজে চিঞৰিবলৈ এইটো কাৰণে বাধ্য কিয়নো আমি সকলোৱে দেখিছো জুবিনদাৰ আধা অধৰুৱা ভিডিঅ হোৱাটছআপৰ মেছেজত কথা বতৰা আমি সকলোৱে দেখিছো আৰু ইমানখিনি পৰ্যন্ত আমি ছচিয়েল মিডিয়াত দেখাৰ পিছতো এতিয়ালৈকে সেই কিজন মানুহৰ মুখৰ পৰা উলিয়াব পৰা নাই যে জুবিনদাৰ লগত আচলতে হৈছিল কি আৰু মাত্ৰ সেই কথাষাৰ জানিবৰ বাবে আজি এমাহ উকলি গল কিয় আজি এমাহ সময় উকলি গল মাত্ৰ এটা শব্দ জানিবৰ বাবে জুবিনদাৰ লগত আচলতে হৈছিল কি জুবিনদা কিয় নোহোৱা হৈ গল বহুত লাজৰ কথা আৰু হেতু কাৰণে অসমৰ ৰাইজৰ আইনৰ প্ৰতি আস্থা নাই বিশেষকৈ মোৰো নাই আৰু মই জানো আজি যে মই এই কথাকেইটা কৈছো হয়তো নেক্সট মোৰ নাম আহিব জেলত যাবৰ কাৰণে কিয়নো মই জুবিনদাৰ ন্যায় বিচাৰি মাত মাতিছো এইখন অসমত যিয়ে জুবিনদাৰ ন্যায় বিচাৰি মাত মাতিব তেওঁৱে জেলত যাব লগা হয় তেওঁ ঘৰত পুলিচ আহি পেলাই দম দিয়া হয় জুবিনদাৰ ন্যায় বিচাৰাৰ কাৰণে এইখন কেনেকুৱা অসম আমি কেনেকুৱা এখন দেশত আছো আচলতে আমি সঁচাকেই এখন গণতান্ত্ৰিক দেশত আছো নে ৰাজতান্ত্ৰিক দেশত আছো ৰজাৰ শাসন চলিছে নে আমাৰ দেশত ৰাইজৰ শাসন চলিছে আমি কিন্তু তাৰ উত্তৰ এতিয়াও নাজানো কিয়নো মই জানো যে এখন গণতান্ত্ৰিক দেশত যেতিয়া আমি বাস কৰো সেইখন দেশত আমাৰ মনৰ ভাৱ প্ৰকাশ কৰিব পৰা আমাৰ অধিকাৰ সম্পূৰ্ণ থাকে কিয়নো ৰাইজ কেতিয়াও চৰকাৰৰ অধীনত নহয়
আইনৰ কাম দেখি আছো শ্যাম কানু সিদ্ধাৰ্থ কমলা পাচন শেখৰ কিবা কিবি কি অন্যান্য সেইকেইটাক জেলত ভৰাই থৈছে কিন্তু জেলত ভৰালেই অকল আইনৰ দায়িত্ব শেষ নহয় এটা কথা সত্য আইনে যি ধৰণে কাম কৰিব লাগিছিল সেই ধৰণে কাম কৰা নাই বুলি আমি ভাবো হেতু কাৰণেহে আমি আজি পৰ্যন্ত জুবিন দাৰ জাস্টিস বিচাৰি প্ৰতিটো পোষ্টত সোশ্যাল মিডিয়াত আমি প্ৰকাশ কৰি আছো যে ন্যায় লাগে কিয়নো এতিয়ালৈকে জুবিন দাই ন্যায়ৰ নটো হোৱা নাই অকল কাৰোবাক জেলত ভৰাই থৈ দিলেই সেইটো ন্যায় বুলি নকয় আসলতে আমাক লাগিব যে জুবিন দাৰ লগত হৈছিল কি সেই ৰহস্যটোহে কিন্তু আমাক লাগে আৰু আমাৰ জনাৰ অধিকাৰ আছে আমি ন্যায় বিচৰাৰ অধিকাৰ আছে কিয়নো জুবিন গাৰ্গ কাৰো পৈতৃক সম্পত্তি নহয় অসমৰ এজন সন্তান হিয়াৰ আমঠু সকলোৰে হিয়াৰ আমঠু এজন সাৰ্থক মানুহ সাৰ্থক জুবিন গাৰ্গ গতিকে কাৰো পৈতৃক সম্পত্তি নহয় সকলো অসমবাসীয়ে জুবিন দাৰ ন্যায়ৰ বিষয়ে মাত মতাৰ অধিকাৰ আছে আৰু শেষত এটাই কথা আইনতকৈ ডাঙৰ একো নাই আইনৰ মতেই আজি গোটেই পৃথিৱীখন চলি আছে আইনৰ ওপৰত আমাৰ বহুত বেছি আস্থা আছে হেঁপাহ আছে আৰু আমি আশা কৰিছো আইনে নিশ্চয় জুবিন গাৰ্গক এদিন ন্যায় দিব আৰু সেই আশা যাতে পূৰ হয় আমি যাতে আইনক কেতিয়াও যাতে আমি আইনক ধিক্কাৰ দিব লগা পৰ্যায় নাহে আইনে যাতে জুবিন গাৰ্গৰ প্ৰকৃত ৰহস্যটো যাতে সোনকালে ৰাইজৰ সন্মুখলৈ আনে আমাৰ ক'বলগীয়া সিমানেই আৰু আইনে আইনৰ মতে কৰি যাওক আইনৰ কথাবিলাক বা আইনৰ প্ৰচেছবিলাক আমি নাজানো কিন্তু এটাই আশা যাতে অন্য ডাঙৰ ডাঙৰ কেছবোৰৰ দৰে জুবিন গাৰ্গৰ কেছটো যাতে 5 বছৰ পিছত এদিন ফুস হৈ নাথাকে আমি হেতুৱে আশা কৰো আৰু যিসকলৰ কাৰণে আজি জুবিন গাৰ্গ নাইকিয়া হল তেখেতলোকে যাতে শাস্তি পায় শাস্তি মানে এইটো নহয় যে 14 দিনৰ কাৰণে জেলত ৰাখিব এখন নিৰাপত্তা জেলত যিখন জেলত তেওঁলোকক কোনেও একো ক'ব নোৱাৰে অকলহৰীয়াভাৱে তেওঁলোক ৰজাৰ দৰে থাকিব পাৰে 14 দিনৰ বাবে তেনেকুৱা জেলৰ জিম্মাত ৰখাটো কিন্তু ন্যায় বুলি নকয় আমাক প্ৰকৃত কাৰণটো জানিব লাগে প্ৰকৃত ৰহস্য লাগে ৰাইজক হেতুৱে কলো পালে আপোনালোকে কেনেকুৱা হাইকাইজা লাগি আছে জুবিনদাৰ ন্যায়ৰ বাবে অলপ সোনকালে যদি ন্যায়টো পালো হয় মানুহৰ মুখলৈ বা এনেকুৱা হাইকাইজা নালাগিল হয় চাইলেণ্ট থাকিল হয় সেইকাৰণে সোনকালে ন্যায় দিয়ক মুখ্যমন্ত্ৰী মহোদয় আপোনাক অনুৰোধ কৰিছোঁ সোনকালে ন্যায় পাওক আৰু মানুহকেইটা সকলোৱে শান্তি থাকক শান্তিৰে থাকিব দিয়ক আৰু এনেকুৱা হাইকাইজা কৰি থাকিলে কি হ'ব আমাৰ জুবিন দাক যদি ন্যায়ো নাপায় যদি হাইকাইজাও কৰি থাকে অসমত জুই জ্বলি যাব দেখোন হয়নে নহয় ঠিক আছে বাৰু নেক্সট আপডেটত লগ পাম আপোনালোকে কমেণ্ট কৰি জনাব আৰু যদি চেনেলত নতুনবাৰ আহিছে ছাবস্ক্ৰাইব কৰি ল'ব থেংক ইউ ছ' মাছ ধন্যবাদ